হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু মই আছোঁহি মাৰ ঘৰত বৈৰাগী মঠত। বাকী আজি মোৰ নিয়ম কৰিবলৈ লৈছে 5 মাহৰ যোনটো পঞ্চমৃতৰ নিয়ম। একদম ওলাই মেলি ৰেডি হ'লোঁ, এফালে গোপিনীও আহিলে। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম কি হয়। চাই যাওক। এইফালে আমাৰ কুহু বেটি আহিছে। কুহু এইফালে হাঁহি দিয়া। বেগটো ক'ত লৈ যোৱা মা? এইটো আগে পঞ্চামী দিবা দেই। অঁ, 3বাৰ দিবা, উৰুলি দিব দেই। অঁ, নব দিব। মোৰ আকৌ মাতটো বহি গৈছে। ওলাই বাতি দি ভাল দিয়া গতি পানী আছে। গামোচাখন পাৰি দিয়া, মুখখন এবাৰ ধুৱাই দিয়া। এবাৰ পায়স খাব লাগিব। এই মাখি পৰিছে, আকৌ দিয়া উৰুলি। মনমি ধুনীয়া উৰুলি দিয়া, উৰুলি দিয়া। ডকাৰ হেৰি নাই মানে, চলি নাই, ভালকৈ উলিয়াই দিছোঁ। ওকে যে খাই ভাল পাইছা। হ'ব এতিয়া নিদিলেও এবাৰ দিলে হৈ গ'ল। মোৰ পটককৈ উলি দি দিলোঁ যে ভয় খাই গ'ল। পেহী নবনাও খাইছে আকৌ পেহীয়ে। নালাগে, আকৌ ভয় খাব। বাকীটো হাতত লৈ লওঁ।
Tôi khám không có mà nó biết. Tôi khám không có cái niệm. Quay luôn được. Ê, tôi khám cái này quay được. Không có nói không nè. চব শেষ হোৱাৰ পাছত গোপিনীও গ'ল আৰু আমি ঘৰৰখিনিয়ে বহি ধুনীয়াকৈ কলপাততে ভাত খালোঁ। এনেকৈ লগে ভাগে খালে কলপাতত ভাত খাই ভালো লাগে। বৰ বিশেষ আইটেম নাই, মিক্স ভাজি বনাইছিলে, তাৰপাছত চাটনি, এনেকৈ মাংস, দাইল, এনেকৈ আৰু চিম্পলকৈ খাই থলোঁ। তাৰপাছত ৰাতি ভিডিঅ' বনোৱাই নহ'ল, গোটেইখিনিয়ে ভাত পানী খাই মাও গ'লগৈ। তাৰপৰা মই আছোঁ বৈৰাগী মঠত আৰু কেইদিনমান থাকিম। বাকী ভিডিঅ' আপোনালোকলৈ কৰাই নহ'ল, ভাবিলোঁ আজি ভিডিঅ'টো সামৰি দিওঁ বুলি। সেয়াই আৰু থুলমূলকৈ যিখিনি পাৰোঁ, যিখিনি নিয়ম আপোনালোকক অকণমান দেখুৱালোঁ। ভালকৈ বাৰু ভিডিঅ' কৰিব পৰা নগ'ল, ভণ্টিয়ে কৰিলে এটা ছাইডৰ পৰা। বাকী সেয়াই ভিডিঅ' আধা কৰিছোঁ, আকৌ 2 দিন হৈয়ে গ'ল আজি ভিডিঅ'টো মই শেষ কৰিব পৰা নাই। কালিয়ে আপোনালোকক মানে ভিডিঅ' কৰিলোঁ, কৰাৰ পাছতে আকৌ থাকি গ'ল। বহুত দিনৰ পাছত মানে মোৰ এনেকুৱা হ'ল, বিয়াৰ পাছত মই ঘৰত থকাই নাই আৰু বিয়া হৈ 20 দিনমান মই থাকিলোঁ আৰু মিষ্টাৰৰ ঘৰত। তাৰপাছত গুৱাহাটী গুচি গ'লোঁ, গতিকে তাতো মোৰ তেনেকৈ থকা নহ'ল। আকৌ ইয়াত মাৰ ঘৰতো থকা নহ'ল, এদিন 2 দিন কেতিয়াবা আহিলে থাকোঁ, গুচি যাওঁ। এইবাৰ মানে বিয়াৰ পাছত ফাৰ্ষ্ট টাইম মই 2 বছৰৰ পাছত, মানে 2 বছৰ হোৱা নাই আৰু কাইলৈ আমাৰ এনিভাৰ্চাৰী আছে। বাকী সেই 2 বছৰৰ পাছতহে মানে মই ঘৰত এনেকৈ থাকিবলৈ আহিছোঁ। গতিকে চবকে লগ পাই কথা পাতি মেলি কিবাকিবি কৰোঁতে সময়বোৰ তেনেকৈ গুচি যায়। ভিডিঅ'টো শেষ কৰিব পৰা নাই। আৰু পঞ্চমৃতত আমাৰ ফালে নিয়ম আছে, চাগে চবফালে আছে নাজানো, সুদা হাতে নোখোৱাই কিবাকিবি দিয়ে আৰু। গতিকে কিবাকিবি উঠিলে সৰু সুৰা, সেইখিনি আপোনালোকক নেদেখাওঁ। দুজনী মায়ে দুযোৰ কাপোৰ দিলে, মেখেলা চাদৰ, ভাবিছোঁ আপোনালোকক সেইকেইযোৰ দেখুৱাই দিওঁ বুলি বেক কেমেৰা কৰি দেখুৱাইছোঁ ৰ'ব। এই এযোৰ মই পঞ্চমীত খাওঁতে পিন্ধিলোৱে। ইয়াৰ পৰা মাৰ ঘৰৰ পৰা দিয়া কাপোৰযোৰ পিন্ধিব লাগে বুলি কয়। খুব ধুনীয়া হালধীয়া, এনেকৈ সৰু সৰু ফুল আছে, একদম কোমল যোনটো হালধীয়া কালাৰ হয় সেইটো কালাৰৰ। এনেকুৱা সেইযোৰ সেইদিনাখন মই পিন্ধিলোঁ, বৰ ধুনীয়াকৈ দহি বাতি চিলাই মেলি একদম ৰেডি কৰি ৰাখিছিলে এখন মেখেলাখন। আৰু এইযোৰ দিছে মোক শাহু মায়ে পঞ্চমীত খুৱাওঁতে। এইযোৰো খুব ধুনীয়া, ৰংটো একদম কোমল বগা, তাতে এনেকুৱা গ্ৰীণ কালাৰ। এইবোৰ আজিকালি যোন ওলাইছে যে এনেকুৱা ডিজাইনৰ আৰু। এয়া মাজত বুটা আছে গোটেই চাদৰখনত। সেই দুযোৰ কাপোৰ, সিমানখিনি। সেইটো ভিডিঅ' ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকক কিবা হ'লেও দেখুৱাব পাৰিলোঁ। বাকী আৰু ভিডিঅ' দি থাকিম, টাইম লাগিছে আৰু ভিডিঅ' কৰোঁতে মেলোঁতে, এডিট কৰোঁতে। পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ। বাই বাই।